কিশোৰে ঘৰলৈ আকৌ পক্ষী ঘূৰাই আনিব পাৰিবনে তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে সৌৰভে চিবিক মদ খাই অহা কথাটোৰ কাৰণে ভালদৰে এতিয়া কৈ বুজাই দিব আৰু মদ খালেও এতিয়া সৌৰভে সুস্থ অৱস্থাতে আছে পঙ্খিক দি তেনেকুৱা ব্যৱহাৰ কৰাৰ বাবে আজি দি পঙ্খি তেওঁলোকৰ ঘৰত নাই আৰু সেইবোৰ কথাৰ কাৰণে আজি ভালদৰে বুজাই দিব আৰু যাৰ ফলত এতিয়া সিমিও সৰু হ'ব অকনমান হলেও কিশোৰে আজি দাৰেকক ঘৰত থৈ লগে লগে এতিয়া জেঠাইকৰ ঘৰলৈ আহিব আৰু জেঠাইকৰ ঘৰলৈ অহাৰ পিছতে এতিয়া চিন্তা কৰিবলৈ ধৰিব যেহেতু এতিয়া দাৰেকে পঙ্খিক ঘূৰাই আনিলে দি আকৌ তেনেকুৱা অৱস্থা হ'ব পাৰে আৰু বাৰে বাৰে তেনেকুৱা কামবোৰ কৰি থাকিব আৰু তাৰ কাৰণে দি পঙ্খিক ঘৰলৈ ঘূৰাই আনিব লাগিব আৰু সেইটো কেনেকৈ সম্ভৱ হ'ব আৰু কেনেকৈ এতিয়া পঙ্খিক ঘূৰাই আনিব তো সেইটো কথা এতিয়া জেঠাইকৰ লগত আলোচনা কৰি থাকিব বা এতিয়া কিশোৰে নিজে চিন্তা কৰি থাকিব কেনেকৈ কি কৰিব পাৰে আৰু বিদিনাই মান্তি হয় নে নহয় কিশোৰে সেইটো কাম কৰিলে তো সেইটো আপোনালোকে আজিৰ খণ্ডত দেখিবলৈ পাব আনফালে বাবাৰ দেউতাকৰ আচল ৰূপবোৰ দেখা পোৱাৰ লগে লগে আজি বিদিনাৰ মাকে ঘৰলৈ আহিব আৰু ঘৰলৈ আহি ভয় কৰি থাকিব আৰু সেইবোৰ কথা চিন্তা কৰিব যিবোৰ এতিয়া বাবাৰ দেউতাকৰ লগত লগ হৈ কৰিছিল আৰু সেইবোৰ দি একেবাৰে ভুল আছিল বিদিনাৰ মাকৰ সেইবোৰ কথা আজি উপলব্ধি কৰা দেখিবলৈ পাব আৰু বিদিনাই যেতিয়া ওচৰলৈ আহিব তেতিয়া আজি সৰু সৰুকৈ কথাবোৰ কোৱা দেখিবলৈ পাব কিন্তু এতিয়া আৰু বিদিনাৰ মাকে সঁচাকৈ সম্পূৰ্ণ সলনি হ'ব নেকি আৰু নিজৰ দোষবোৰ আৰু বাবাৰ দেউতাকৰ কি দোষ আছে সেইবোৰ সকলোবোৰ নিজে ক'ব নেকি নে এতিয়া আকৌ মিছা মাতিব তো সেইটো আপোনালোকে আজিৰ খণ্ডত দেখিবলৈ পাব আৰু লগতে এতিয়া সমীৰৰ বিয়াখন হ'বনে নহয় সমীৰে সকলোবোৰ কথা মাকক কোৱাৰ পিছত এতিয়া বাৰু মাকৰ সিদ্ধান্ত কি হ'ব সম্পূৰ্ণ আপোনালোকে দেখিবলৈ পাব আজিৰ খণ্ডত আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখন চাবলৈ অধীৰপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ।